হ্যাপি বার্থডে কার হ্যাপি বার্থডে আজি কার হ্যাপি বার্থডে আমি যে পুকুর বার্থডে আগত সেলিব্রেশন কৰিছো আমি নিমন্ত্ৰণত ভাত খাব আহিছো কি যেহেতু পুকুৰ বাৰ্থডে আছিল আৰু মই মন্দিৰত যাম সেইকাৰণে মই নিৰামিষ লৈছোঁ আৰু মোকই মটন লৈছে আৰু কি কি আছে আহকচোন চাওঁ আমাৰ আজি বাৰ্থডে স্পেচিয়েল নিমন্ত্ৰণৰ খানা বেঙেনা ভাজি চালাড আলু ভাজি ভাত নেমু পাপৰ চাটনি চব্জি ভাজি আৰু মটন মুখৰ বোলে পানী আনলাক মুখৰ এইখন হৈছে ৰুমা বেকাৰী আৰু চক বজাৰত আছে হাজোৰত আৰু আমি আমাৰ ঘৰৰ কিবা অকেজন এনিভাৰ্চাৰী বা বাৰ্থডে যিয়ে থাকে আমি ইয়াৰ পৰা কেক লৈ যাওঁ আৰু মই কেক বনাওঁ যিহেতু ইয়াৰ পৰা মই কেকৰ বস্তুবিলাক লৈ যাওঁ ৰুমা বেকাৰীৰ ভিতৰ ভাগ চাওঁ আহকচোন আজি ইফালে আহা মোকো আমাৰ কেকটো ৰেডি কৰিছে নে কৰা নাই বা ডৰেমন কেক এটা আছিল লিখছিল কি বা নামত থৈছি ভাইটি মই ফোন কৰিছিলোঁ ৰাণুমা ডেকা বুলি থৈছি নেকি ক'ত গ'ল পুকুৰ য'ত মাছ আহা মামি মাছি পুকুৰ ফালে নাযাবা পৰি যাবা পুকুৰ ধৰা পৰি যাবা মই যিখন ৰিক্সাতে আহিছিলোঁ ৰিক্সা চলোৱা ভাইটিজনক মই মনোজ হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ পৰা মিঠাই আৰু নিমকি এনেকৈ চাহ খোৱা বস্তু কিবা কিবি আনিব দিলোঁ মই আৰু নামি নগ'লোঁ ৰাস্তাটো অলপ অসুবিধা বহুত ভিৰ অহা যোৱা কৰিলে বহুত সময় গুচি যায় সেইকাৰণে ভাইটিজনকে মই যিহেতু চাহ ব্যৱস্থা কৰা নাই মানে মিঠাই ভগাই দিম সকলোকে সেইকাৰণে আমি ইয়াৰ পৰা মিঠাই লৈছোঁ আৰু নিমখীয়া কিবা কিবি লৈছোঁ বাবুৰ বাৰ্থডেৰ দিনা যিহেতু এখেতে নাছিল দিল্লীত আছিল সেইকাৰণে মই অকলে বহুত দিগদাৰী হৈছিল সেইকাৰণে মই আৰু শৰাই দিয়া নহ'ল যে সন্ধিয়া গৈ মন্দিৰতে কিবা কিবি দিম সেইকাৰণে মই খাৰজৰা যিটো শিৱ মূৰ্তি আছে তাত আৰু খাৰজৰা আশ্ৰম দুটাতে যাই বাবুৰ কাৰণে প্ৰাৰ্থনা কৰি থৈ আহিলোঁ আৰু ভগৱানটো সকলোতে আছে ঘৰত শৰাই দিয়া বুলি কথা নাই মনত যিটো ভাৱ ৰখা যায় আৰু সেইটোৱে হয় গতিকে মই মন্দিৰতে বাবুৰ বাৰ্থডে বুলি সেৱা কৰিব গ'লোঁ সন্ধিয়া হৈছিল আৰু এখেতো নাই মই অকলে আছোঁ বাবুই মূৰ্তিটো দেখা পাই ভয় খাই বহুত কান্দিলে তাক ৰখা একদম দিগদাৰী হৈ গৈছে তথাপিও মই সেৱা কৰি কিনে তাৰ পৰা গুচি আহিছোঁ মূৰ্তিটো কিবা ভয় লাগিল নেকি তাৰ ইমান কান্দিছে মানে অশান্তি হৈ গৈছে মোৰ লাষ্টত তথাপিও কিবাকৈ সেৱাটো কৰিলোঁ কৰি কিনে সেৱা কৰি আৰু তাত বেছি ৰখা নাই দূৰত আছোঁ আৰু মন্দিৰৰ পৰিৱেশটো আপোনালোকক অলপমান দূৰৰ পৰা মই দেখাই আছোঁ এবাৰ মোকো সেৱা কৰিব
আৰু মোকোই বহুত ভক্তি মানে কি মন্দিৰ দেখিলে হ'ল আৰু বাবুও ভাল পায় আৰু মোকোও মানে সেৱা কৰিব আহে মাজে মাজে। আৰু ইয়াত মূৰ্তিটো য'ত আছে সেইখিনি থানত মানে আশ্ৰমত ইয়াত পাৰ্ক খুলিছে নতুনকৈ। এইখিনি মানে জোলনা আছে বেলেগ একো নাই পাৰ্কত, আৰু সৰু বাচ্ছা আহি বেছি ভাল পোৱা আছে। এইখিনি নতুনকৈ সংযোজন কৰিছে তেওঁলোকে আৰু দেখি বহুত ভাল লাগিল। বাপৰে ঘৰ চিনি পালে একলা যাব পাৰিবা তুমি? খুন্দা খাবা? মম্মি মানলি হ'ব। এইটো তোমাক উঠা দিছিলোঁ, কিয় নুঠিলা ক? এইফালে আছে, এইখনত উঠা, এইখনত উঠা। নালগে, তুমি সেইখান জ্বলি থাকা ধুনীয়াকৈ, তোমাৰ স্পীডটো আহি আছে। আপোনালোকক মই বেক কেমেৰাৰে বহুত দূৰৰ পৰা শিৱ মূৰ্তিটো দেখালোঁ। যিসকলে আহিব পৰা নাই তাৰ পৰা এটা সেৱা কৰিব পাৰিব। আৰু এইখিনি এনেদৰে বহুত মানুহ হৈছিল সন্ধিয়া মানে 6টামান বজাত মানুহ আহি আছে যাই আছে। ভাল লগা পৰিৱেশ এটা, চাৰিওফালে লাইট জ্বলি থাকে। আৰু এইটো শিৱ মন্দিৰটো কিমান ধুনীয়াকৈ আছে চাওক, দেখিয়ে মনটো ভাল লাগি গ'ল। মোকো জুলি আছে, লাষ্টত ঘৰত মাতি মাতি নিব লগা হৈছে। আৰু পুকুই জোলনাকেইখন অলপ ওখ, সি লাগে নাপায়। এইবাৰ আমি খাজৰা আশ্ৰমত আহিছোঁ আৰু তাত মোকো আৰু পুকুই এনেদৰে দীঘল দি পৰি গৈছে একদম সেৱা কৰাৰ কাৰণে, আৰু মোৰ দেখি বহুত ভাল লাগিল। সেইকাৰণে মই ভিডিঅ'টো এইখিনি ৰাখি থ'লোঁ। পুকুই একদম মানে মোকো যি কৰি আছে চাই চাই। আৰু মোকোইতো মন্দিৰ পালি এনেদৰে পৰি লৈ আৰু নুঠেয়ে, মানে বহুত মানে ভাবে আৰু তাই ধাৰ্মিকে মানে কি মন্দিৰ পালে। বাবুও তাইক দেখা পাই বহুত জনা হৈছে আজিকালি। আৰু মোকো চাওকচোন এনেদৰে প্ৰায় 10 মিনিটমান সময় এনেদৰে সেৱা কৰিছে। কি কৈছে তাইহে জানে। তথাপিও মোৰ দেখি বহুত ভাল লাগিল যে সিহঁতে মন্দিৰ দেখা পালে যে সেৱা কৰিব লাগে, সেইটো নিজে জনা হৈছে। আৰু লাষ্টত ময়ো এনেদৰে মন্দিৰৰ ভিতৰত সোমাই এটা প্ৰাৰ্থনা কৰিলোঁ বুকুৰ কাৰণে। আৰু বুকুই চাই আছে ধুনীয়াকৈ বাৰান্দাত বহি, ইমান ধুনীয়াকৈ থাকে সি, চায়ে ভাল লাগে। আৰু মোকো এইখিনি বাহিৰৰ পৰা ভিডিঅ' কৰিছিল, সেইখিনিও মই ইয়াত জইন কৰি দিলোঁ। আৰু আপোনালোকেও পুকুক আশীৰ্বাদ কৰিব যাতে সি সুস্থ হৈ থাকে, ভাল মানুহ হ'ব পাৰে, তাকে আশীৰ্বাদ কৰিব। আৰু মন্দিৰৰ ভিতৰভাগ দেখি হয়তো আপোনালোকৰো ভাল লাগিছে, সেইকাৰণে মই এইখিনি আৰু ডাইৰেক্ট দি দিলোঁ, মানে এডিট নকৰাকৈয়ে। যে মন্দিৰ দেখি সঁচাই বহুতৰ ভিডিঅ'ত চাইও অহা নিচিনা লাগে, আৰু আপোনালোকে দূৰৰ পৰা সেৱা কৰিব পাৰিব এইখিনি চাই। এইটো হৈছে খাজৰা আশ্ৰমত থকা হনুমান মন্দিৰ। এইখিনি হনুমান আছে এটা, আৰু এই সৰু বাচ্ছাৰ আকৰ্ষণৰ কেন্দ্ৰ এইটো মন্দিৰ। আৰু ইয়াত হনুমানক পূজা কৰিব পাৰি, আৰু পুকুৰ মুকুই বহুত টাইম পূজা কৰিলে ইয়াত হনুমানক, আৰু সেইখিনিও মই ভিডিঅ' কৰি ৰাখিলোঁ। বাকী আপোনালোকে ভিডিঅ'টো চাই থাককচোন, আৰু ক'ত কি আছে মই দেখাই থাকিম যিমান পাৰোঁ। পুকু ককাৰ ওচৰত আহা, ফটো উঠা, আহা যা যা, ফটো উঠা। ককাৰ ওচৰত থিয় দে, ককাৰ ওচৰত যা, ইফালে আহা, ইফালে ককাৰ। আমি এতিয়া মন্দিৰৰ পৰা যাব ওলালোঁ, মানে আমি যাম এতিয়া, যাই কেক কাটিম, মোকো মই বাবু আমি তিনিটাই। মন্দিৰৰ পৰিৱেশ, মোকো আৰু বাবুৱে মাতি লাগি আছে। আজি মই বাবুৰ বাৰ্থডেৰ কাৰণে এটা টপ কিনিছোঁ এইটো, আৰু টপটো কেনে লাগিল জনাব। মানে এইটো জিন্সৰ লগতো পিন্ধিব পাৰি আৰু চাদৰ মেখেলাৰ লগতো পিন্ধিব পাৰি।
এইখিনি এনেকৈ ভি নেকৰ বাবুৰ বাৰ্থডেৰ কাৰণে। আৰু কেক কাটোতে এটা ফ্ৰক মই পিন্ধিম, আৰু ফ্ৰকটো মই নিজে ডিজাইন কৰিছোঁ, আৰু সেইটো ফ্ৰকটো দেখা পাব। মই যিহেতু ক'লোৱে আগতে যে এখেতে নাছিল, দিল্লীত আছিল, আৰু সেইকাৰণে বাবুৰ বাৰ্থডেৰ কাৰণে এসপ্তাহমান আগতে বাবুৰ কাৰণে এইখন জিপ এখন আনি দি গৈছিল এখেতে, যাতে আমি বাৰ্থডে বুলি মিছ নকৰোঁ এখেতক। আৰু তাত দেখি একদম মোৰ গৰম হৈ গৈছিল। এখেতে গুৱাহাটীৰ ফাৰ্ষ্টক্ৰাই দোকানৰ পৰা গাড়ীখন আনিছে, আৰু দামটো 25,000 অলপ বেছি নেকি, কিবা তেনেকুৱা দামটো। আৰু মই গাড়ীখনৰ ভিডিঅ' এটা আপোনালোকক বেলেগকৈ মই দি দিম, কেনেকৈ ল'লোঁ কি কথা, তাত মই গোটেইখিনি কথা কৈ দিম। এইটো হৈছে এটা ডৰেমন কেক, আৰু যিহেতু পুকুৰ ইমান জানা হোৱা নাই বেছি, আৰু হাইফাই কেক দিয়া নাই। এটা মই আধা কেজিৰ কেক এটা লৈছোঁ, যিহেতু আমি মানুহ বেছি নহয়। আৰু এইটো হৈছে পুকুৰ কেক, আৰু মই পুকুৰীতে কেক কাটিম। তোমার কেক কাটবো পুকুর, না পুকুর? কেক কাটা দে। কেক কাটি দে। বঢ়িয়া। আজি কাৰ হেপী বাৰ্থডে? কাৰ হেপী বাৰ্থডে আজি? কাৰ হেপী বাৰ্থডে? পুকুৰে আমাৰ খাব। এইয়া। এবার পুকুর নালগে নিলা আহি যাব বেটো করো। নালগে। পুকুর মুখ খুঁই দে আলো। এইখিনি মুখ খুঁই দে। এইখিনি মাক খুঁই দিয়া। Aku back for that. Ano mi? Dress tu dekha dah. Isu buku dress. Isu punya di dress dul. Pamahi. Mahi. Kau ina mahi. Ikan punya di ikan gadi. Papa isi. Itu kau isi itu. Itu kau isi. Ata. Itu atai disi. Itu. Atai disi. Itu long pen atai disi na. Aru mami ki disi cake disi mami. Aru itu pukul birthday karena moi frok siloisu. Mon frok tu kena lagil. Jonabo. Itu idala komor bel silai disu এইখিনি। ইয়াত ঘূপ দিয়া আছে, আৰু এইখিনিত মই পতি লগাইছোঁ। এইখিনি নেট, আৰু এইখিনি তলটো এনেকুৱা। মোৰ এইটো ফ্ৰক, এইখিনি মই নেট ৰাখিছোঁ। এইখিনি হাতত দিছোঁ ডিজাইন, আৰু এইখিনি মোৰ তলটো ফ্ৰকৰ এইখিনিত মই লিজ দিছোঁ, আৰু কালাৰটো ব্লু কালাৰ, নেভি ব্লু। আৰু এনেকুৱা এইখিনি হাতত দিছোঁ, হাতখিনি নেট ৰাখিছোঁ, এইখিনি নেট ৰাখিছোঁ। আৰু পিছফালটো এইখিনি নেট আছে, আৰু এইখিনি ব্লু। আৰু মোৰ ফ্ৰকৰ ডিজাইনটো কেনেকুৱা লাগিল আপোনালোকক ক'ব। আৰু মোৰ ফ্ৰকটো নিজে বনাইছোঁ, চাওকচোন। পুকুৰ বাৰ্থডেৰ কাৰণে মই নিজে ৰেডি কৰিছোঁ ফ্ৰকটো। আৰু আপোনালোকৰ কিবা যদি এনেকুৱা আইডিয়া আছে মোৰ লগত শ্বেয়াৰ কৰিব। গতিকে মই নিজে বহুত কমফৰ্টেবল পাইছোঁ ফ্ৰকটো পিন্ধি, একদম ধুনীয়া। গাত একদম গাত লাগি থাকে। পুকুৰ বাৰ্থডে যিহেতু ডিচেম্বৰৰ 24 তাৰিখে আছিল, আৰু এতিয়া জানুৱাৰী মাহ পৰিল। মোৰ ভিডিঅ'টো বিশেষ কাৰণত দিব পৰা নাছিলোঁ, দেৰি হোৱাৰ কাৰণে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব। আপোনালোকক ভিডিঅ'ৰ মাজৰ পৰা আজি বিদায় লৈছোঁ। এতিয়া আমাৰ ওচৰত যিখিনি মানুহ আছে তেওঁলোকক আমি অলপ, ওচৰত যিখিনি মানুহ মানে আমাৰ ভাড়াঘৰৰ মালিক দাদাহঁতে আছে, সেই দাদাহঁতক অলপ মিঠাই দিম চাহ খাবৰ কাৰণে। মিঠাই কেক এনেকৈ পিচ কেকো আনিছোঁ। এনেকৈ চাহ মানে কি, মই যিহেতু কৈছোঁৱে এখেতে নাই, সেইকাৰণে মই অকল অলপ দিগদাৰী হ'ল মন্দিৰৰ পৰা আহিও। সেইকাৰণে তেওঁলোকক ঘৰতে অলপ মিঠাই দিম খাব, সেয়ে। আৰু ৰাতি বিশেষ একো নাই, দিনত আমি বাহিৰত খাইয়ে আহিছোঁ। আমি দিনত এইখিনি আমি ফুটৰ পাছত এনেকৈ পৰি গৈছে, কি ধুনীয়া কালাৰ চাচোন। কিন্তু এটোতো স্পেচিয়েল, তো মানে ক'বাত এনেকৈ পৰি গৈছে চব। মই কেকত পৰিব বুলি পিছফালে দি দিছোঁ এইখিনি।
বগা বেডশ্বীট পাৰা আছে একদম ধুনীয়া দেখা হৈছে সেইকাৰণে এইটো ফটাইছিলোঁ আৰু এইখন গাড়ীখন